আনিতাছ কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আছিলে মোৰ মাৰ জন্মদিন উপলক্ষে মামাহঁত আহিছিল। মামাই আনিলে হাঁহৰ মাংস। এয়া দেখিছেনে মাছ, দেউতাই আকৌ মাছ লৈ আহিলে। মাছ ভণ্টিয়ে বনালে ফুলকবি আৰু মটৰৰ সৈতে। এয়া হৈছে মাছৰ জুতি ফুলকবি মটৰৰ সৈতে। এয়া দেখিছেনে হাঁহৰ মাংস ৰান্ধিলে মামায়ে। আৰু এইদৰে কোমোৰাৰ সৈতে ৰন্ধা হাঁহৰ মাংস চাগে আপোনালোকৰ অলপ হ'লেও প্ৰিয়। আৰু আছিলে পাপৰ, অলপমান পনীৰ ভণ্টিয়ে ৰান্ধিছিল, চাটনি আছিলে ধনিয়া আৰু বাদামেৰে কৰা, বেঙেনা ফ্ৰাই আছিলে। আৰু বাৰ্থডেৰ লগতে দেওবৰীয়া সাঁজ আমি এইদৰে তৃপ্তিৰে উপভোগ কৰিলোঁ। আপোনালোকেনো কেনেদৰে দেওবাৰৰ সাঁজ উপভোগ কৰিলে কমেণ্টত জনাবচোন। এইদৰে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ।